let it bang, bang. হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত মই বিতুপন। তো আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ লগত আলোচনা কৰিম। টপিকটো হ'ল ডাইট। আপোনালোকে যেতিয়া ফাৰ্ষ্ট জিমত জইন কৰিছে বা কোনোবা তেনেকুৱা ফিটনেছ কিছুমান কামত যদি আপুনি এতিয়া নতুনকৈ জড়িত হৈছে, তো আপুনি নতুনকৈ এটা ৱৰ্ড শুনিব যে ডাইট মেইনটেইন কৰিব লাগে। তো এই ডাইট মানে কি বহুতে জানে, কিছুমানৰ কাৰণে অকণমান বুজিব টান। তো সেই ডাইট মানে কি, সেই বস্তুটোৱে মই এই ভিডিঅ'টোত ক'ম বহুত কম সময়ত। যদি আপোনালোকে বিচাৰে তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এই ডাইট যিটো শব্দ ৱৰ্ড বহুতে শুনি থাকে, বেছি দীঘল নকৰোঁ ভিডিঅ'টো, ঠিক আছে? কম সময়তে বুজাই দিম। এই ডাইট মানে হ'ল আমাৰ ঘৰত সৰুৰ পৰাই আমাৰ মা দেউতাহঁতে এটা বস্তু কৈ যে সময়মতে খাই ল, সময়মতে খাই ল, সময়মতে খাই ল, ঠিক আছে? দুপৰীয়া ভাত খাওঁতে দেৰি হ'লে সময়মতে খাই ল, ৰাতি জল্দি খাই কিনে শুব লাগে, ৰাতিপুৱা উঠি পানী খাব লাগে, ভাত খাওঁতে পানী খাব নালাগে, ভাত খোৱাৰ আধা ঘণ্টা পিছত পানী খাব লাগে, ভাত খোৱাৰ আগত আধা ঘণ্টা আগত পানী খাব লাগে, ঠিক আছে? থিয় হৈ পানী খাব নালাগে, বহি পানী খাব লাগে, ভাত খাওঁতে বেছি পানী খাব নালাগে। তো এই গোটেইখিনি বস্তু আমি সৰুৰ পৰাই পাই আছোঁ। বাট এইটো এতিয়া এটা নতুন ৱৰ্ড এটা মানে বহুত বেছি শুনা পোৱা যায়, ডাইট। কিছুমানে বহুতে বুজি পায়, কিছুমানৰ কাৰণে অলপ দিগদাৰী। তো এই ডাইট যদি আমি চিম্পলি বুজিব ট্ৰাই কৰোঁ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি মৰালৈকে আমাৰ যিখিনি দৰকাৰ শৰীৰক ভাল বস্তু, সেই বস্তুখিনি টাইম টু টাইম খোৱাখিনিকেই ডাইট বুলি কয়। ৰাতিপুৱা উঠিছে আপুনি, ব্ৰাছ কৰিলে, পানী খালে, খতম। 15 মিনিটমান পিছত আপুনি চাহ খাওক, চাহৰ লগত বিস্কিট খাব পাৰে। নৰ্মেলি কৈ আছোঁ মই নৰ্মেলি। এতিয়া তাতে বহুত কথা আহি যাব, ডেট আপুনি মাছল, আপোনাৰ গ'ল কি, বহুত ডাঙৰ বডি বিল্ডাৰ হ'ব বিচাৰে, তেতিয়া তাতে খোৱাত কিছুমান ভাগ আহে। কিন্তু আপুনি নৰ্মেল ফিট লাইফ এটা বিচাৰে, বেমাৰ আজাৰ নোহোৱাকৈ ফিট লাইফ, ভাল থিংকিং যাতে আপুনি কৰিব পাৰে, ভালকৈ পঢ়িব পাৰে, ষ্টুডেণ্ট লাইফ যিটো আমাৰ নৰ্মেলি, বা এটা আপুনি বহুত দোকান এখন আছে, আপোনাৰ বিজনেছ কৰি আছে, তো তেনেকুৱা মানুহৰ কাৰণে ডাইটটো আচলতে মই যেনেকৈ ক'ম এতিয়া তেনেকুৱা ধৰণে কৰিলে হৈ যায়। আপুনি ৰাতিপুৱা উঠিলে পানী অলপ খালে, 1 গ্লাছ বা 2 গ্লাছ, কুহুমীয়া গৰম পানী হ'লে বেছি ভাল। তাতে আপুনি 1 চামুচ মৌ মিলাই দিয়ক, 1 চামুচ নেমু ৰস মিলাই দিয়ক। নেমু ৰস নিমিলালেও হ'ব, মৌ নিমিলালেও হ'ব, কিন্তু আপুনি পানী 1 গ্লাছ খাওক। পানী 1 গ্লাছ খালে অলপ টাইম ঘূৰা ফুৰা কৰিলে 10-15 মিনিট, তাৰপিছত আপুনি আজিকালি বহুতে কফি খায়, ব্লেক কফি খায়, বহুতে গ্ৰীণ টি খায়, কিছুমানে লাল চাহ খায়। আপোনাৰ ইচ্ছা, আপুনি কিবা এটা খালে হ'ল ভাল। গাখীৰ চাহো খায়। যদি গেছৰ প্ৰব্লেম, গাখীৰ চাহটো এভইড কৰক। যদি গেছৰ প্ৰব্লেম নাই, আপুনি গাখীৰ চাহ খাব পাৰে। তাৰ লগত আপুনি ডাইজেষ্টিভ বিস্কিট ল'ব পাৰে, ঠিক আছে? চিৰা খাব পাৰে, মুড়ি খাব পাৰে, ঠিক আছে? তো এইবিলাক বস্তু আপুনি খাব পাৰে। অকণমান ল' কাৰ্বছ, ইমান ডিটেইলছত নাযাব, মই চিম্পলি কৈ দিম। তো আপুনি তেনেকৈ খালে 2 ঘণ্টামান পিছত ৰাতিপুৱাৰ যিটো ব্ৰেকফাষ্ট অলপ হেভিকৈ খাব লাগে। ব্ৰেড হওক, 2টা কণী হওক, ঠিক আছে? বা তাৰ লগত আপুনি অলপ বাটাৰ হওক, ঠিক আছে? আকৌ 1 কাপ চাহ আপুনি খায়, ব্ৰেকফাষ্টটো হেভিকৈ কৰক। কিছুমানে ভাত খায়, ভাত খাওক, বইল দালি ল'ব পাৰে, 2টা বইল কণী ল'লে, আলু পিটিকা অলপ ল'লে, তো আপোনাৰ কি হ'ল, এইটো আপোনাৰ ব্ৰেকফাষ্ট হৈ গ'ল, ঠিক আছে? কামত গৈছে, অফিচত গৈছে, স্কুলত গৈছে, কলেজত গৈছে, টিফিন থাকিব আপোনাৰ। টিফিনত আপুনি কি ৰাখক, ফ্ৰুটছ ৰাখিব পাৰে, ঠিক আছে? আপুনি অলপ ফ্ৰুটছ খাব পাৰে, ফ্ৰুট চালাডৰ নিচিনা, এপল, এইবিলাক যি ছিজনেল ফ্ৰুটছ যিটো সচৰাচৰ পোৱা যায়, তেনেকুৱা ফ্ৰুটছ আপুনি মিলাই লওক, ঠিক আছে? ফ্ৰুটছ খাব মন নাই, তো আপুনি কি কৰিব, সেইটো টাইমত আলমণ্ডছ খাব পাৰে, আপুনি ড্ৰাই ফ্ৰুটছ খাব পাৰে, ঠিক আছে? আপোনাৰ ড্ৰাই ফ্ৰুটছো খাব মন নাই,
তেতিয়াহ'লে আপুনি কি কৰিব সেইটো টাইমত? আপুনি চেম চাহ খাওক, 2খন বিস্কিট খাওক, হা, কফি খাওক, ঠিক আছে। তাৰপিছত আপুনি লাঞ্চ কৰক ভালকৈ। লাঞ্চত চালাড ৰাখক। আমাৰ প্ৰব্লেমটো কি, আমি তেলত ভাজা বস্তু খাই বেছি ভাল পাওঁ। বাট এই তেলত ভাজা বস্তুবিলাক খালেই বেছি প্ৰব্লেম হয়। যেতিয়াই আপুনি তেলত ভাজা বস্তু এৰি দিব খোৱা, তেতিয়াই আপোনাৰ চাব হেল্থটো বহুত বেছি ভাল হৈ গৈ থাকে। তো আপুনি তেলত ভাজা বস্তু নাখাব, যিমান পাৰে কম খাব। তো আপুনি লাঞ্চত চালাড খাব ট্ৰাই কৰক, মাষ্ট বি। চালাডত তিয়ঁহ, বিলাহী, গাজৰ, পিঁয়াজ অলপ, গোটেইখিনি বস্তু খাওক। বাকী ঘৰত যি বনায়, ভাত, দালি, মাছ, মাংস, কণী, যেনেকৈ পাৰিছে খাওক। তাৰপিছত ইভিনিং টাইমত চেম আপুনি অমলেট এটা খাব পাৰে, ব্ৰেড 2খন খাব পাৰে, চাহ খাব পাৰে। ৰাতি আকৌ 9টা, 8:30, 9টা বজাত ডিনাৰ কৰক। বহুতে দেৰিকৈ ডিনাৰ কৰে। দেৰিকৈ ডিনাৰ কৰিলে বহুত বেয়া, কাৰণ ৰাতি আমি খাই লৈ শুই যাওঁ। তো ৰাতি আমাৰ তেনেকুৱা একো কাম কৰা নহয়, যাৰ কাৰণে আমি যিখিনি বস্তু খাওঁ সেই বস্তুটো ডাইজেষ্ট হওক। তো লাইটকৈ খাওক, যিমান পাৰে লাইট। 1খন ৰুটি বা 2খন ৰুটি, অলপ বইল দালি, ঠিক আছে, অলপমান বইল চব্জি, বা অকণমান কম তেলত অলপ আলু ভাজি। নৰ্মেলি কৈ আছোঁ মই, নৰ্মেল। এটা অমলেট খালে, চিকেন বনালে চিকেন খালে, ফিছ বনালে ফিছ খালে, সেইটো খালে। ৰাতিপুৱাৰ কাৰোবাৰ গাখীৰ খোৱাৰ হেবিট আছে, তো গাখীৰটো আপুনি ৰাতি একদম যেতিয়া শুব যাব 9:30, 10টা বজাত, তো সেইটো টাইমত আপুনি গাখীৰটো খাওক। লগত আপুনি 5টামান এলমণ্ডছ খাওক। আপুনি ড্ৰাই ফ্ৰুটছ, কিচমিচ এইবিলাক মিলাই লওক, যিখিনি আছে সেইখিনি খাওক। হৈ গ'ল ডাইট, এইখিনিয়ে ডাইট। এতিয়া তাৰ লগত এচেঞ্চিয়েল কিছুমান আপুনি মেডিচিন ল'ব পাৰে। মাল্টিভাইটামিন ল'ব পাৰে ব্ৰেকফাষ্টৰ সময়ত, কেলছিয়াম টেবলেট খাব পাৰে ব্ৰেকফাষ্টৰ সময়ত। আপুনি দুপৰীয়া লাঞ্চ কৰাৰ পিছত ভিটামিন চি ল'ব পাৰে। নেমু যদি আপুনি ৰেগুলাৰ খায়, ভিটামিন চি নাখালেও হয়। নেমু যদি আপুনি বেছিকৈ খায়, আপুনি ভিটামিন চি নাখালেও হয়। তাৰপিছত আপুনি ৰাতি ডিনাৰ কৰাৰ পিছত, আফটাৰ ডিনাৰ, আপুনি লিভাৰৰ টেবলেট ল'ব পাৰে। ডক্টৰক সুধি ল'ব পাৰে, যেন কিছুমান লিভাৰৰ টেবলেট আপোনাৰ আফটাৰ মিল থাকে, কিছুমান লিভাৰৰ টেবলেট আপোনাৰ ভাত খোৱাৰ আগত থাকে। ভাত খোৱাৰ সময়ত পানী বেছি খাব নালাগে, এইটো বহুতে ভুল কৰে। ভাত খোৱাৰ সময়ত পানী খালে গেছৰ প্ৰব্লেম বহুত হয়। কিয় হয়, কেনেকৈ হয়, এইবিলাক মই নেক্সট ভিডিঅ'বিলাকত ক'ম। ইমান মানুহৰ আজিকালি সময় নাই। 20 ছেকেণ্ডৰ ভিডিঅ' চাওঁতে ব'ৰ হৈ যায় আজিকালি। 14 ছেকেণ্ডৰ শ্বৰ্টছ, ইউটিউবৰ শ্বৰ্টছ চাওঁতে ব'ৰ হৈ যায়। তো ইমান দীঘল ভিডিঅ' কোনেও নাচায়। তো নৰ্মেল কিছুমান দৰকাৰ, যাৰ দৰকাৰ ন সি চাব, যাৰ দৰকাৰ নাই সি নাচায়। তো ফ'ৰ্চফুলি ভিডিঅ' কোনেও চাব নালাগে, যাৰেই নহওক। যাৰ দৰকাৰ, ডাইট মানে কি, কাৰোবাৰ যদি প্ৰব্লেম আছে এইখিনি বুজাত, এই ভিডিঅ'টো চালে আই থিংক অকণমান হ'লেও হেল্প হ'ব। তো গাইজ, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কৈ দিলোঁ হা, বেলেগৰ নিচিনা। চলো বাই।